হেই গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। আৰু আজি মই আহিছোঁ দেউতাৰ লগত মোৰ সম্পৰ্কীয় জেঠাইগৰাকী ঘৰলৈ, আৰু তালৈ মোৰ খুৰাহঁতো আহিছিল। আৰু মই খুৰাহঁতৰ লগ হৈ আহি গ'লোঁ মই ডিব্ৰুগড়। আৰু এইবাৰ মই ডিব্ৰুগড় দুদিনমান থকাকৈ আহিছোঁ। নতুন মিনি ব্লগ দিম চাব। আৰু আমি আহি পাই গ'লোঁহি বগীবিল দলং। আৰু আমি যে যিটো সময়ত পাইছিলোঁহি বগীবিল, আৰু সেইটো সময়তে বেলি ডুবিব হৈছিল। আৰু ইমান ধুনীয়া লাগিছিল নহয় তেতিয়া পৰিৱেশটো, কি ক'ম আৰু চব কি ধুনীয়া লাগিছে ন। তাতে অলপ ফটো চটো উঠিলোঁ আমি, আৰু তাতে অলপ সময় ৰৈ মেলি আমি গ'লোঁ বগীবিলৰ ইটো পাৰলৈ, মানে ইটো ছাইড গ'লোঁ। তাতে খুৰাই কিবাকিবি ফল মূল ল'লে আৰু আমি চানা ল'লোঁ। আৰু মই নতুনকৈ ব্লগ দিয়া আকৌ আৰম্ভ কৰিম বুলি ভাবিছোঁ। আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ। আৰু এইফালে ইহঁতি কেমেৰা অন কৰাত পূৰা একদম ষ্টাইল লগাই খাই আছে। তাৰপিছত আমি ক'ত গ'লোঁ নেক্সট মিনি ব্লগত দেখিবলৈ পাব। তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই।